Hello friends, good evening. সকলোকে আকৌ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো কথা যিখিনি আছিল ডাইৰেক্টলি পাতো নেকি? আজি ইন্টেন্স ভিডিঅ' নহয়, যিখিনি কথা পাতিম আমি তো মানে ডাইৰেক্ট কৈয়ে আছোঁ আৰু খোলাখুলি কৈ আছোঁ নেকি? এইকেইদিন ধৰক আমি মূল আমাৰ টপিক স্পৰ্টছ ৰিলেটেড কথাবোৰ আমি কৈ আছিলোঁ যে আগন্তুক 2 তাৰিখ ইণ্ডিয়া ভাৰ্চেছ ছাউথ আফ্ৰিকা T20 মেচ গুৱাহাটীত যিহেতু হ'বলৈ গৈ আছে, তাৰ ক্ষেত্ৰত আমি ধাৰাবাহিকভাৱে যদিও আপডেট দি আছোঁ, তো সেইটো ক্ষেত্ৰত মানে মূলত যিটো কথা হ'ল আমাৰ ছাবস্ক্ৰাইবাৰে সুধি থকা যিটো প্ৰশ্ন, তেওঁলোকে মানে বহুত দূৰ দূৰণিৰ পৰা কিছুমানে আহি আছে যে কৈ আছে যে দাদা আমি টিকট বোৰ্ড যিদিনা গুৱাহাটী মেচ আছে 2 তাৰিখে সেইদিনা ল'ম বুলি ভাবিছোঁ, পাম নেকি? তো এইটো মোৰ কথা নহয়, মই তেওঁলোকক কৈ দিলোঁ যে নাপাব। আৰু ময়ো যোৱাকালি কেইটামান ছেকেণ্ড ফেজত কৰা টিকটসমূহ হাৰ্ড কপি নেহেৰু ষ্টেডিয়ামত ল'বলৈ গৈছিলোঁ। সেই টিকটখিনি লোৱা হ'ল। লোৱাতে মই তাতে তেওঁলোকৰ যিসকল টিকেট দি আছে দাদাকেইটাক ক'লোঁ, দাদা সেই টিকটবোৰ মেচ ডেৰ দিনাও দিব নেকি? তেওঁলোকে ক'লে নিদিব। তো সেইটোতে কনফাৰ্ম হ'লোঁ। লগতে গৈছিলোঁ এইটো আমি অফলাইন টিকট ইয়াতে হাৰ্ড কপিটো সংগ্ৰহ কৰিলোঁ। দাদাৰ সৈতে আহিছিলোঁ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ 5 নম্বৰ গেটত। সেইটো আমাৰ ইফালেদি অহা হয়, মেইন গেট। ইফালেদি আহি ইয়াতে ল'ব পাৰিব, একদম ভিৰ কম। ছেকেণ্ড ফেজত যিখিনি টিকট কটা হৈছিল তাৰে আমি হাৰ্ড কপিটো লৈ ল'লোঁ। বাকী কথাটো আপোনালোকে চাবলৈ পাৰিছে। তো সেই কথাখিনিয়ে আৰু বাকী দাদাসকলে আৰু এটা কথা ক্লিয়াৰ কৰি দিলে, যদি কিছুমান দূৰত আছে মানে আহিব নোৱাৰে, গুৱাহাটীৰ ওচৰৰ কোনোবা বন্ধু বান্ধৱ যদি আছে, আপোনালোকে বুক মাই শ্ব' আইডিটো খুলি পেলাই আপোনালোকৰ যিটো টিকটৰ বাৰকোড থকা স্ক্ৰীনশ্বটটো যদি পঠাই দিয়ে, তাৰ পৰাও মানে টিকটটো হাৰ্ড কপিটো মানে সেই ধৰণৰ কালেক্ট কৰিব পৰা যাব। স্ক্ৰীনশ্বট পঠাই দিলেও আপুনি মানে এই ছফ্টৰ পৰা হাৰ্ডটো ওলাই ল'ব পাৰিব। এইটো কথা ক্লিয়াৰ হ'ল, এইটো টেনশ্যন নাই। আৰু বাকী এটা নোটছ আপোনালোকৰ সন্মুখত উপযোগী হোৱাকৈ মই অলপমান এক্সপ্লেইন কৰি দিবলৈ ওলাইছোঁ। নোটছটো কি আছিলে এইটো চাবলৈ পাৰিছে বুক মাই শ্ব'। আপোনালোকৰ টিকটৰ পিছপিনে চাব কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন এইবাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনবোৰ দিয়া আছে। তো একজেক্টলি সেইবোৰ ধুনীয়াকৈ পঢ়ি ল'ব, নিয়মাৱলীখিনি জানি ল'ব। ইয়াতে কি কৈছে, কাইণ্ডলি ৰিফ্ৰেইন ফ্ৰম কেৰিং any bags, helmets, camera, bottles, laptop, firecracker, lighters, power banks, helmet, weapon, tents, cans, water, balloons, umbrellas, tobacco products, fireworks, outside food, alcohol, metal containers, and musical instruments of any kit as they are strictly prohibited inside the stadium due to সিকিউৰিটি ৰিজন। মানে সিকিউৰিটি ৰিজন মানে নিৰাপত্তাজনিত কাৰণত এইবোৰ বস্তু মানে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ, এইবোৰ বিষয়বস্তুসমূহক লৈ। আৰু দেয়াৰ উইল বি ন' বক্স অফিচ এক্সচেঞ্জ কাউণ্টাৰ অফ অনলাইন এণ্ড অফলাইন টিকেট এট ACA ক্ৰিকেট ষ্টেডিয়াম অন মেচ ডে। মানে মেচ ডেৰ দিনা ইয়াতে নোটছত লিখা মতে আছে মানে এছিয়াৰ কোনো বক্স অফিচৰ পৰা টিকট বা এক্সচেঞ্জ কৰা নহ'ব বুলি ইয়াতে স্পষ্টকৈ কৈছে। এণ্ট্ৰি উইল নট বি পাৰ্মিটেড ACA ক্ৰিকেট ষ্টেডিয়াম বৰসাপাৰা গুৱাহাটী উইথ অনলাইন কনফাৰ্মেশ্যন অন মেচ ডে। ফিজিকেল টিকেটছ আৰ মাণ্ডেটৰী। মানে অনলাইন কনফাৰ্মেশ্যন, অনলাইন টিকট কটাৰ পিছত আপোনালোকৰ যিটো এই বাৰকোড থকা ছফ্ট কপিটো যিটো আছে, সেইটো লৈ যদি কোনোবাই ভাবিছে বোলে মই খেল চাবলৈ যাম, সম্ভৱ নহয়। আপোনাৰ টিকটৰ হাৰ্ড কপি লাগিব, এইটো একদম বাধ্যতামূলক। এইটো ফাইনেল কৰি কিছুমান ষ্টেডিয়ামত পাৰে, অসমৰ বা ভাৰতৰ বাহিৰৰো কিছুমান হেৰিত আপোনালোকে চিনেমা চাবলৈ গ'লেও ছফ্ট কপিতে আপোনালোকৰ বাৰকোডটো স্কেন কৰাৰ পিছত আপোনালোকৰ মেচ চোৱাৰ কাৰণে তেওঁলোকে মানে প্ৰৱেশ কৰিবলৈ দিয়ে। কিন্তু ACA সেইটো কপি এতিয়ালৈকে লাগু কৰা নাই। আপোনালোক হাৰ্ড কপিটো ল'বই লাগিব 1 তাৰিখৰ ভিতৰত, মানে অহাকালি লাষ্ট দিন। আৰু যিসকলে মানে পোৱা নাই অহাকালি এইটো লৈ ল'বই লাগিব। চিলড্ৰেন এবভ 2 years ৰিকুৱাৰ্ড টিকেট। ল'ৰা ছোৱালী যিসকল 2 বছৰতকৈ সৰু তেওঁলোকৰ টিকট নালাগে, 2 বছৰতকৈ ওপৰৰ হ'লে টিকট লাগিব, সেইটো সকলোৱে মনত ৰাখিব। আকৌ ল'ৰা ছোৱালীবোৰ লৈ যায় আকৌ ঝামেলাত নপৰিব। টিকট লৈ যাব, সৰু ল'ৰা ছোৱালীও লৈ যাব, ইফালে সোমাব নিদিব, কিমান ঝামেলা হৈ যাব এইখিনি সময়ত। আৰু ইতিমধ্যে মই যদিও এইবাৰ মানে জীৱনৰ প্ৰথমহে খেল চাম, মোৰ ইমান অভিজ্ঞতা নাই। খেলটো চাবলৈ হ'লে আপোনালোক অলপ আগতীয়াকৈ শাৰী পাতি যোৱাৰ চেষ্টা কৰিব। ইফালে এই 5 নম্বৰ 4 নম্বৰ গেটটো অলপ আগতীয়াকৈ খুলি দিব, হয়তো 2.5 ঘণ্টা কৈছিল, 3-4 ঘণ্টা আগতে খুলি দিব বুলি কৈছে। মানে বহুত ভিৰটো সেই দুটা গেটৰ জৰিয়তে, আউটাৰ গেট যি দুটা আছে সেইটোৰ পৰাই হ'ব। সেইকাৰণে আপোনালোক সকলোৱে
যেহেতু ৰাতি 6:30 না 7টাৰ পৰা আছিল, একজেক্টলি মনত নাই। তো সেইখিনিৰ পৰা মেচ আৰম্ভ হ'ব, যাতে প্ৰথম বলৰ পৰাই খেলটো চাব পাৰে, সেইটো যাতে মিছ নহয় নে কি। তো বাকী খেল সন্দৰ্ভত ভালেখিনি কথা পাতিলোঁ। আমাৰ গুৱাহাটী সেইটো প্ৰব্লেম হ'ব নালাগে। আমাৰ ক্ৰিকেট প্লেয়াৰসকলে আহি পালে, দুয়োটা টিমৰ কালি সকলোৱে দেখিবলৈ পালে, স্বাগতম জনোৱা হ'ল। তো তেওঁলোকে প্ৰেক্টিছ কৰি আছে, খেলটোতো নিশ্চয় হ'বই কোনো কাৰণ। এতিয়া সেইফালে যদি বতৰৰ বাধা বিঘিনি নাথাকে তেনেহ'লে আমি সকলোৱে ভালে ভালে খেল চাবলৈ পাৰিম। খেল সন্দৰ্ভত আপডেট এনে অতিৰিক্ত এটা কথা জনাই থওঁ, আমাৰ বুমৰা কিন্তু ওলাই গ'ল দিয়ক দেই, ৱৰ্ল্ড কাপ খেলিব নোৱাৰিব। বেক ইঞ্জুৰিজ কিবা নিকেল ফ্ৰেকচাৰ হোৱাৰ কাৰণে ওলাই গ'ল, জানে মোৰ ভাল প্লেয়াৰখিনি বলিং লাইনটো অলপ ইফাল সিফাল হৈ গ'ল। বাকী 2 অক্টোবৰৰ দিনা সকলোৱে গান্ধী জয়ন্তীৰ সমান্তৰালকৈ সেই দিনটাত সকলোৱে আমি মেচটো উপভোগ কৰিম। বাহিৰতো ইতিমধ্যে বহুত ছাবস্ক্ৰাইবাৰে যোগাযোগ কৰি আছে, মই কৈছিলোঁ এটা ব্লগ বনাম, বহুতে কৈ আছে দাদা ব্লগত কিন্তু ল'ব লাগিব। মই যিমান দূৰ পাৰোঁ সময় মিলাব, মই অলপ আগতীয়াকৈ যোৱাৰ চেষ্টা কৰিম। আপোনালোক সকলোকে ব্লগত লোৱাৰ কাৰণে মই যৎপৰোনাস্তি চেষ্টা চলাম, যোনে য'ত যেনেকৈ লগ পাওঁ। আৰু খেল সন্দৰ্ভত সকলোৰে পৰা দুআষাৰ প্লেয়াৰ্ছৰ বিষয়ে, টিমটোৰ বিষয়ে, আগন্তুক ৱৰ্ল্ড কাপৰ প্ৰিপাৰেশ্যন সম্পৰ্কে আপোনালোকৰ সন্মুখৰ পৰা সকলোৰে পৰা অলপ এটা দুটাকৈ মই কথা ব্যাখ্য ল'ম, বুজি পাইছে। সেইকাৰণে আপোনালোক অলপ খেল সম্পৰ্কে অলপ এনালাইচিছটো অলপ বেছি, ষ্টাডিটো বেছিকৈ কৰি আহিব। প্ৰত্যেকটো প্লেয়াৰৰ নাম কি, খেলটো চোৱা অলপ ভাল মেচিউৰ মনোভাৱত আপোনালোকে খেলটো চাবলৈ আহিব। সেইখিনি কিন্তু মই অলপমান প্ৰশ্ন সুধিম, বুজি পাইছে। আমাৰ যিসকল দৰ্শক সেইসকল যাতে অলপ খেলটোৰ ক্ষেত্ৰত অলপ বেছি দেখা পাইছোঁ। সেইকাৰণে মই আগন্তুক ভিডিঅ'বোৰো স্পৰ্টছ ৰিলেটেড ভিডিঅ'বোৰে হ'ব, তাৰ সমান্তৰালকৈ মই যিবোৰ কাম ভাল পাওঁ, মই ঘূৰি ফুৰি ভাল পাওঁ, সেই ট্ৰাভেলছৰ ওপৰত কিছু ব্লগ আহিব। তাৰপিছত মই কিছুমান এনে ধৰক ইনফৰ্মেটিভ টাইপ যিবোৰ অতি লাগতিয়াল সমাজ জীৱনৰ বাবে, সেইবোৰ লৈ আহিম। তাৰপিছত আগন্তুক আমাৰ হৈ আছে, ৰিজাল্টটো আহিব গ্ৰেড 3-4ৰ কাৰণে। সেই সন্দৰ্ভত লেটেষ্ট কিছুমান আপডেট কি ক'লে, সেই সন্দৰ্ভত যদি কোনো আপডেট মই পাওঁ আপোনালোকৰ সন্মুখত ভিডিঅ' যোগে আমি জনাই দিবলৈ চেষ্টা কৰিম। আমাৰ দৰ্শকসকলে ইতিমধ্যে পঢ়া শুনা কৰে, পৰীক্ষাও দিছে, তো সকলোখিনি কথা আমি সকলোকে জনাবৰ কাৰণে চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টোত বেছি কথা নাই, এইখিনিয়ে। আগন্তুক 2 অক্টোবৰত সকলোকে গুৱাহাটীত লগ পাম বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।